everyone, মই নিতুয়ে আপোনালোক সকলোকে লাইভ উইথ আসামিজ ব্লগ চেনেললৈ স্বাগতম জনাইছো। তো আজি হল সোমবাৰ আৰু এতিয়া ৰাতিপুৱা 11টা বাজিকৈ হল। তো আজি আমি ভাবিছো মন্দিৰৰ যাম আৰু ক'ত নযাও বলকচোন দেখুৱাই থাকিম আপোনালোকক। আৰু আজি আমি ৰাতিপুৱাই সেকেন্ড ডোজ লবলৈ গলো, লৈ আহি ভাবিলো যেহেতু শাওণ মাহৰ আজি শেষৰটো সোমবাৰ তো মন্দিৰৰ পৰাই গৈ আহো আৰু মন্দিৰ যামে যেহেতু ওচৰতে দুই এটা ঠাইতো আমি ফুৰিবলৈ যাম বুলি প্ল্যান কৰিলো। আৰু এতিয়া আমি ক'ত গৈ আছো এতিয়াই মই আপোনালোকক নকওঁ, ফাইনেল ডেষ্টিনেশ্যন পোৱাৰ পিছতহে মই আপোনালোকক দেখাই দিম। আৰু এতিয়া আমি নেশ্যনেল হাইৱেৰে গৈ আছো। আৰু ইয়াতে এটা গণেশ মন্দিৰ আছে, তো আজি আমি এই গণেশ মন্দিৰতে পূজা দিম। কিন্তু আমি ইয়াৰ পৰা অকমান দূৰত ৰিজৰ্ট এখন আছে, তাৰ পৰা আহি মন্দিৰত সোমাম। আৰু এয়া কহুৱা ৰিজৰ্টৰ গেট পালো, ইয়াৰ পৰা আমি আৰু অকমান সোমাব লাগিব। লাষ্ট টাইম আমি ইয়াতে আহিছিলো তেতিয়া নৱেম্বৰ ডিসেম্বৰ মানত আহিছিলো, তেতিয়া পিকনিক খাবলৈ বহুত মানুহ আহিছিলে। কিন্তু এতিয়া যেহেতু কৰোনাৰ কাৰণে বন্ধ কৰি দিয়া হৈছিলে, কেইদিনমান আগত খুলিছে, কিন্তু এতিয়া ইয়াতে বেছি মানুহ নাই। তো চাওচোন বলক কিনো আছে ইয়াতে। আৰু ইয়াতে সব খেতি কৰিছে এতিয়া। এখন প্ৰদূষণ মুক্ত ঠাই, মেইন ৰাস্তাৰ পৰা অকমান দূৰত এই ৰিজৰ্টখন বনাইছে। আৰু এয়া আমি পাই গলো ফাইনেল ডেষ্টিনেশ্যন কহুৱা ৰিজৰ্ট। আৰু এনেকৈ লাইন পাতি গছ পুলিবিলাক ৰোপণ কৰিছে, ধুনীয়া এখন প্ৰাকৃতিক দৃশ্য য'ত কোনো প্ৰদূষণ নাই, চাৰিওফালে খালি সেউজীয়া সেউজীয়া আৰু সেউজীয়া। তুমি উখাহু যাই ৰৈ কিনো আদৰ বুকুতে জাগে, ভাবি তোমাক নিজৰ, ভাবি তোমাক নিজৰ, তুমি দালে দালে তুমি পাতে। আৰু ইয়াত এইবোৰ কাম এতিয়াও চলিয়ে আছে আৰু বেলেগ চাবলৈ অহা মানুহ ইয়াত নাইয়ে আছে। আৰু সেইবিলাক ধুনীয়াকৈ বেৰৰ চালিঘৰ বনাইছে, গাঁৱলীয়া জীৱনৰ আধাৰত বনাইছে এইখন। আৰু ইয়াত বেছিকৈ এতিয়া খেতিয়ে কৰা দেখা গৈছে, কামবিলাক চলি আছে এতিয়াও। তুমি ফুল ফুল সুবাস ভাব, তুমি শীত শীত নিহালি তাপ, তুমি নয় নয় তুমি পাৰ পাৰ, তুমি হলে দূৰ হিয়াত হাহাকাৰ, কিনো চাৱনিৰে কৰা চিকাৰ, তুমি ডালে ডালে তুমি পাতে পাতে, তুমি ফুল ফুল সুবাস বাস। আৰু এতিয়া আমি সেই চাংঘৰটোলৈ যাম। আৰু লাষ্ট আমি জানুৱাৰী মাহমানত আহিছিলোঁ, তেতিয়া পিকনিক চলি আছিলে, বহুত মানুহ দেখা পোৱা গৈছিলে। আৰু এতিয়া সেই হিচাপত মানুহ নাইয়ে, বেলেগ চাবলৈ অহা মানুহ ইয়াত নাইয়ে। আৰু
আৰু এতিয়া আমি কহুৱা ৰিজৰ্ট আহি পালোঁ কহুৱা ৰিজৰ্ট চাওক আপোনালোকে আৰু সেইটো পাগল দিয়া নৈ হয় আৰু ধুনীয়াকৈ কলৰ খেতিবোৰ কৰিছে আৰু বহুত ধুনীয়া বতাহ আহি আছে ইয়াতে আৰু ইয়াতে খেতিৰ কাম চলি আছে ট্ৰেক্টৰ চলাই আছে আৰু সেই বটল কেইটা যে দেখিছে তাৰ আগতে ধুনীয়াকৈ সেলফি পইণ্ট এটা বনাইছিলে আৰু এয়া মা আৰু খুৰীৰ ফটোশ্বুট চলি আছে আৰু ইয়াত বহুত ধুনীয়া বতাহ আহি আছে আৰু আমি সেই পাগল দিয়া নদীখনৰ ওচৰলৈ যাম আৰু তাত আগতে দলং এখন আছিলে আৰু এইবোৰ ঠাই যোৱা আমি যেতিয়া আহিছিলোঁ জানুৱাৰী মাহ মানত তেতিয়া এইবোৰ সব ভৰ্তি হৈ আছিল মানুহেৰে সব পিকনিক খাবলৈ আহিছিলে আৰু এই বটল কেইটা আগতে সেলফি পইণ্ট বনাই থোৱা আছিলে আৰু এতিয়া বতাহত এইবোৰ বেয়া হৈ গৈছে আৰু ইয়াতে আগতে দলং এখন আছিলে আৰু সেইটো পাৰলৈ যাব পাৰি আৰু তাতো ধুনীয়াকৈ ফটো উঠিব পৰাকৈ এনেকৈ স্পট বনাই দিছিলে কিন্তু এতিয়া বহুত পানী বাঢ়িছে সেইকাৰণে বোধহয় দলংখন উঠাই থৈ দিছে এতিয়া পানী কিন্তু বহুত বাঢ়িছে আৰু এতিয়া ইয়াত সব খেতি কৰিছে কলবিলাকে বেছিকৈ ৰুই থাকে আৰু বেলেগ খেতিও কৰা আছে ইয়াতে আৰু জানিবলৈ পোৱা মতে ইয়াত যিখিনি শস্য উৎপাদন হয় সেইখিনি বিক্ৰী কৰা হয় ইয়াৰ পৰা আৰু এই গছবিলাকত অৰ্কিড কলম দি থোৱা আছে আৰু যেতিয়া নৱেম্বৰ ডিচেম্বৰ মাহ মানত যেতিয়াই ফুলবোৰ ফুলিব তেতিয়া আৰু সঁচাকৈ বেছি ধুনীয়া হৈ পৰিব এই ৰিজৰ্টখন আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আৰু ইয়াৰ পৰা গৈ আমি মন্দিৰত যাম আৰু এতিয়া আমি জাষ্ট মন্দিৰ আহি পালোঁ তো বলকচোন ভিতৰলৈ যাওঁ আৰু এইটো শিৱ মন্দিৰ হয় আৰু প্ৰথমতে আমি ইয়াতে চাকি জ্বলাম তাৰপিছত আমি গণেশ মন্দিৰলৈ যাম এই শুকান পৃথিৱী তুমি আহিলে যি পাল হ'ব কলা দহৰু তোমালে চাই আঁতৰিব কত ৰাতি অকলে অকলে পাৰ হ'ল ভাবি তোমাক গুড ইভিনিং এভৰিৱান আৰু এতিয়া 9টা বাজিবৰে হ'ল আৰু আহি পেলাই তেতিয়া আৰু ভিডিঅ'টো কৰা নহ'লে কাৰণ বহুতখিনি ভাগৰো লাগিছিলে আহি পেলাই ফ্ৰেছ হৈ অকণমান ৰেষ্ট ল'লোঁ ভাবিছোঁ ভিডিঅ'টো এতিয়া এণ্ডিং কৰোঁ আৰু আজিৰ দিনটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিমানখিনি পাৰিলোঁ নাজানো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আশা কৰোঁ আপোনালোক সকলো কুশলে আছে ভালে আছে আৰু অন্য এটি ভিডিঅ'টিত লগ পোৱাৰ আশাৰে টিল দেন টেক কেয়াৰ বাই বাই